নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ আমি হাবিত মানে এখন চাংখন বনাইছিলোঁ দেখিছে। আমি ঘৰটো বনাবলৈ প্লেনিং কৰি থকা হৈছে। ভাবিছোঁ কি আপোনালোকক ঘৰটো বনোৱাৰ আগতে এটা ভিডিঅ' দিওঁ আপোনালোকক। আজি 24 আৱাৰ্ছ চেলেঞ্জ হ'ব এই চাংখনৰ ওপৰত। এইখন চাঙৰ ওপৰতে মই 24 ঘণ্টা থাকিম। যদি মই এই চাংখনৰ পৰা মাটিৰ তলত ভৰি দিওঁ বা টাচ কৰোঁ, যেনেকৈ হ'লেও মানে যদি মাটিত মই টাচ কৰোঁ চেলেঞ্জটো খতম হৈ যাব, মানে মই হাৰি যাম। যদি মই এইখনৰ ওপৰতে 24 ঘণ্টা থাকিব পাৰোঁ তেতিয়াহ'লে মই জিকি যাম। 24 ঘণ্টা চাঙৰ ওপৰত থাকিবৰ কাৰণে আনিছোঁ মই লগত 2 পেকেট চিপছ আনিছোঁ, 10 টকীয়া 2 পেকেট চিপছ মাত্ৰ, আৰু এইফালে পানীয়ে বটল। এইকেইটা খায়ে মই আপোনাৰ 24 ঘণ্টা ইয়াতে থাকিব পাৰোঁনে মই চাওঁচোন আৰু। তেতিয়াহ'লে চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ আহক। 1 2 3। এতিয়া মই ভৰি দাঙি দিলোঁ, যদি টাচ হয় লগালগ হাৰি আছোঁ। চেলেঞ্জ ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু এতিয়া থাকিব পৰা নোৱাৰা সেইটোহে টেনশ্যন হৈছে। মানে এইফালে বৰষুণো দিব পাৰে, ঠিক নাই। অলপ বতৰটো মানে বেয়া নাই, বৰষুণো একদিন বহুত দিগদাৰ চলি আছে। বাকী এতিয়াতো মই চিপছ বা পানী খাই দিব নোৱাৰোঁ, কাৰণ এদাই হৈ গ'লে মই 24 ঘণ্টা থাকিব নোৱাৰিম। সেইটো কাৰণে অলপ টাইম পাছ কৰি ল'ব লাগিব। ভাবিছোঁ অলপ শুই লওঁ। শুয়ে আছিলোঁ, ধুনীয়া টোপনি আহিছিলে, কিন্তু মহে বহুত ডিষ্টাৰ্ব কৰিছে। মহে এনেকুৱা কামুৰিছে, মানে ভৰি হাত ফুলাই দিছে, এনেকুৱা কামুৰিছে মহে। পানীও বেছি খাব নোৱাৰি, মানে কি হ'ব, পানীটো বেছি খাবলৈ হ'লেও ৰাতিলৈ আকৌ দৰকাৰ হ'লে ক'ত পাম পানী। একদম আমনি লাগি গৈছে দেই, একদম আমনি লাগিছে। মানে 24 ঘণ্টা এটা বস্তুৰ ওপৰত বা কিবা একেটা জেগাতে থকাটো বহুত দিগদাৰ দেই, বহুত দিগদাৰ। ভোক বৰ্তমান লগা নাই, পিহা লাগিছিলে, পানী খালোঁ বাৰু। বাকী এতিয়া চাওঁচোন কিমান আগলৈ যাব পাৰোঁ। যদি ভোক লাগে আৰু খাই ল'ব লাগিব অলপমান চিপছ। বৰ্তমান এতিয়া বহুত দিগদাৰ হৈছে, একদম মহেও বহুত দিগদাৰ কৰিছে একদম। মহৰ কামুৰিত একদম থাকিব পৰা নাই দেই, মহ মাৰি একদম ভাগৰ লাগি গৈছেগৈ। পানীও এইফালে আধা আধি খায়ে দিলোঁ, আধাহে আছেগৈ পানীও। বাকী ইমান জোৰত ভোক লাগিছে নহয়, চিপছ খাই লওঁ অলপ, চিপছকে খাই লওঁ অলপমান। এপেকেট চিপছ খাই লওঁ, এপেকেট বচাই ৰাখিম, অলপ পানী বচাই ৰাখিম। অলপ পানী খাম এতিয়া, চিপছটো খাই অলপ পানী খাম, অলপ বচাই ৰাখিম। চিপছটো খাবলৈ বহুত টেষ্ট আছে খালি দেই। আৰু অলপমান আছেগৈ, বচাই ৰাখিছোঁ পানীটো। একদম মহৰ কাৰণে থাকিব পৰা নাই। বাকী চেলেঞ্জটো কোনো আপত্তি নাছিলে, মানে বৰষুণৰ বতৰ নহয় জানো, বৰষুণ যে দি আছে সেইকাৰণে মানে মহটো বেছি আহিছে। মানে চেলেঞ্জটো কমপ্লিট নহ'বগৈ যেন পাইছোঁ আৰু। মানে মহৰ কোবত একদম থাকিব পৰা নাই, শুইছোঁ বহিছোঁ যি টি কৰি আছোঁ আৰু। বাকী ভোক চোকটো এতিয়া নাই বৰ্তমান। চিপছ আৰু পানীটো খাই ল'লোঁ, আৰু এপেকেট চিপছ আৰু পানী অলপ বচাই ৰাখিছিলোঁ ৰাতিৰ কাৰণে। বৰ্তমান এতিয়া একদম আৰু মানে মহৰ কামুৰি নোৱাৰিছোঁ আৰু। সেইকাৰণে মই বেলেগ এটা নতুন চেলেঞ্জ ভিডিঅ' লৈ আহিম। সেইটোত আপোনালোক পূৰা কমপ্লিট 24 ঘণ্টা থাকি দেখুৱাবলৈ চেষ্টা কৰিম।
আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু লগতে কি কৰিব লাগে জানে নহয় আহি যাওক চাই যাওক মোৰ ভিডিঅ'ত মনেট চেণ্টাৰ গোন্ধ লৈ যাওক